নমস্কাৰ আশা কৰো আপোনালোক সকলো ভালে আছে আজি মই ঋতুমণিয়ে আপোনালোকৰ মাজলৈ কণীৰ এটি অতি সহজতে হোৱা ৰেচিপি লৈ আহিছো কিদৰে ধাবা ষ্টাইলত ঘৰতে বনাব পাৰি এগ চিলি আহকচোন চাও তেন্তে কেনেকৈ বনাইছো আপোনালোকক তাকে দেখুৱাম প্ৰথমে মই ক্যাপসিকাম লৈছো 4টা আৰু এইদৰে দীঘলীয়াকৈ কাটি লৈছো আপোনালোকে বিচাৰিলে স্কয়াৰ কৈও কাটিব পাৰে লগত লৈছো পিয়াজ 4টা আৰু এইদৰে মিহিকৈ কাটি লৈছো লগত লৈছো মই কণী 10টা আপোনালোকে কিন্তু ভয় নাখাব দেই এই ৰেচিপিটো আসলতে মই এটা বিশেষ কাৰণতহে বনাইছিলো আমাৰ ঘৰৰ এটা বাৰ্থডে পাৰ্টিত এয়া মই বনাই লৈ গৈছিলো গতিকে মই কণী 10টা লৈছো আপোনালোকে নিজৰ ইচ্ছা মতে মিলাই কণী লৈ ল'ব কণীবিলাক মই মাজত এইদৰে কাটি কাটি 4 ভাগ কৰি লৈছো আপোনালোকে বিচাৰিলে দুফাল কৰি দিব পাৰে কিন্তু সৰু সৰু কৰিলে আসলতে বনাবলৈ সুবিধা হয় গতিকে মই টুকুৰা কৰি লৈছো আৰু আপুনি মনত ৰাখিব যাতে কণীখিনি ঠাণ্ডা হৈ যায় তাৰ পাছতহে কাটিব ইয়াত মই এটা ভুল কৰিলো গতিকে অলপ ভাঙি গৈছে এবাৰ মই কৰ্ণফ্লাৱাৰ লৈছো চাহ চামুচেৰে 3 চামুচ তাত মই অকণমান ৰেড চিলি পাউডাৰ দিছো লগতে সোৱাদ অনুসৰি নিমখ আৰু এচুকুট জালুক অলপকৈ পানী দি মই এইদৰে সকলোবোৰ মিহলাই লৈছো আপোনালোকে মন কৰিব যাতে বেছি ডাঠো নহয় আৰু বেছি পাতলো নহয় মিশ্ৰণখিনি এইদৰে হ'ব লাগিব এতিয়া মই কাটি ৰখা কণীৰ পিচবিলাকত ভালদৰে ময়দাৰ প্ৰলেপ সানি লৈছো যাতে আমাৰ মিশ্ৰণখিনি ইয়াত ফ্ৰাই কৰোতে ভালদৰে লাগি ধৰে এতিয়া তৈয়াৰ কৰি থোৱা কৰ্ণফ্লাৱাৰ মিশ্ৰণখিনিত মই এইদৰে ডুবুৱাই ভালদৰে কোটিং কৰি লৈছো আৰু তেলত এতিয়া ফ্ৰাই কৰি যাম এবাৰ এখন কেৰাহীত মই ফ্ৰাই কৰিবলৈ ৰিফাইন তেল গৰম কৰি লৈছো আৰু তেলখিনি পগি গলে ভালদৰে তাত মই কণীৰ পিচবিলাক এইদৰে দি যাম যিহেতু এই ৰেচিপিত কণীৰ পিচবিলাক কুহুমৰ সৈতে ফ্ৰাই কৰা হয় গতিকে ভাঙি যোৱাৰ সম্ভাৱনা থাকে সেইবাবে ফ্ৰাই কৰোতে কণীখিনি ইলুটি কৰোতে অকণমান সাৱধানে কৰিলে ভাল হয় যাতে ভাঙি নাযায় আৰু এটা কথা আপোনালোকক জনাই থওঁ এইদৰে ফ্ৰাই কৰি থাকোতে কেতিয়াবা মাজে সময়ে তেলবিলাক কিন্তু ছিটিকি পৰে দেই গতিকে সাৱধান হ'ব যাতে আপুনি আঘাতপ্ৰাপ্ত নহয় এই আসলতে কেলে হয় ময়ো নাজানো জানিলে জনাবচোন কমেন্ট সেকশনত আপোনালোকক মই কেপিছ মানহে ফ্ৰাই কৰি দেখুৱাইছো এইদৰে এটা বাটিত কাঢ়ি লম আৰু এখিনি আমি এতিয়া পুনৰ ফ্ৰাই কৰিম যাক আমি ডাবল ফ্ৰাই বুলিও কওঁ ডাবল ফ্ৰাই কৰাটো আসলতে একেবাৰে অপচনেল আপোনালোকে যদি মন নাই নকৰিবও পাৰে এয়া মোৰ তেল বাকি আছিল গতিকে মই কৰিয়ে দিছো আৰু আসলতে ডাবল ফ্ৰাই কৰিলে বস্তুটো অকণমান বেছিকৈ মচমচিয়া হয় ক্ৰাঞ্চি হৈ যায় কিন্তু নকৰিলেও কোনো কথা নাই এতিয়া এখন কেৰাহীত এইদৰে মই সৰুকৈ কাটি থোৱা নহৰু কেইফুটামান এইদৰে দি অকণমান ফ্ৰাই কৰি লৈছো আৰু তাত কাটি ৰখা আমাৰ পিয়াজখিনি দি দিছো যিহেতু এয়া এটা চাইনিজ ৰেচিপি হয় গতিকে আমি ইয়াত বৰ বেছি মছলাৰ ব্যৱহাৰ নকৰো এতিয়া আমি ইয়াত কাটি ৰখা ক্যাপসিকামখিনিও দি দিছো এতিয়া ইয়াৰ কেঁচা ভাৱটো যোৱালৈকে ফ্ৰাই কৰি লম লগতে সোৱাদ অনুসৰি নিমখ ৰেড চিলি পাউডাৰ অকণমান আৰু জালুক এচুকুট এতিয়া ইয়াত মই সৰু চামুচেৰে 2 চামুচ সয়া সস টমেটো সস আৰু ৰেড চিলি সস দি দিম আসলতে ইয়াৰ পৰা কেইটামান ক্লিপ আকস্মিকভাৱে ডিলিট হৈ গ'ল গতিকে আপোনালোকক সকলোখিনি ভালদৰে দেখুৱাব নোৱাৰিলো ক্ষমা কৰিব এতিয়া মই 1 চামুচ কৰ্ণফ্লাৱাৰ পানীৰ লগত মিহলাই ইয়াত দি দিছো যাতে অকণমান গ্ৰেভিও হয় আৰু যাতে যিখিনি ফ্ৰাই কৰি ৰখা কণী আমি ইয়াত দিম তাতে মছলাসমূহ আৰু সসবিলাক ভালদৰে লাগি ধৰে এতিয়া মই ফ্ৰাই কৰি ৰখা কণীৰ পিচসমূহ ইয়াত দি দিছো আৰু ভালদৰে মিহলাই আমি ইয়াক প্ৰায় 1 মিনিট মান মিডিয়াম ফ্লেমত সিজিবলৈ দিম আৰু এয়াই আছিল আমাৰ এগ চিলি আমি কণী আলুৰ দম খাই থকা হয় প্ৰায় নহয়নে বাৰু গতিকে এই ৰেচিপিটো ট্ৰাই কৰি চাবচোন এবাৰ আপোনালোকৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে তাহাঁতি বিৰাট ভাল পাব খাই ভিডিওটো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ যদি ৰেচিপিটো ভাল পালে তেন্তে লাইক কৰিব কমেন্ট কৰিব আৰু এতিয়ালৈকে যদি কৰা নাই প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে এইদৰে মই নতুন ৰেচিপি আনিলে আপোনালোকে গম পাই থাকে চাবলৈ পায় তেন্তে আজিলৈ আহোঁ বাই বাই